নমস্কাৰ গাইজ, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে। তো আজি মই আহিছোঁ, চাওক ক'ত আহিছোঁ। এয়া হৈছে সফদৰজং টম্ব। তো এইটো দিল্লীত আছে। তো ইয়াৰ ওচৰতে আছে আপোনালোকৰ লোডি গাৰ্ডেন আছে। যদি আপোনালোকে লোডি গাৰ্ডেন দেখিছে তেতিয়াহ'লে গম পাব। তাৰপিছত জৰবাগ নিয়াৰেষ্ট মেট্ৰ' ষ্টেচন, তাৰ পৰা বেছি দূৰ নহয়, আপোনালোকে খোজকাঢ়ি আহিব পাৰে। তাৰ পৰা মাত্ৰ 500 মিটাৰমান হ'ব। তো অলপ ভিতৰলৈকে সোমাই যাওঁ। তো বলক অলপ ভিতৰৰ পৰা আহোঁ, ভিতৰত কি কি আছে দেখুৱাওঁ আপোনালোকক। তো চাওক এইফালে কেনেকৈ ধুনীয়াকৈ বনাইছে। চাৰিওপিনে দৰৱাজা আছে। তো আপোনালোকে যোনপিনে যায় সেইপিনে দৰৱাজা দেখাব। দেখিলে আপোনালোকে ইয়াতে আছে সফদৰজঙৰ যোনটো কবৰ হয়, বিশেষকৈ এইটো বনাইছিলে তেওঁৰ পুত্ৰই। এইটো হৈছে সফদৰজং টম্ব। তাৰপিছত আপোনালোকে যদি ভালদৰে চায় তেতিয়াহ'লে দেখিব পূৰা ডিজাইনটো ছেইম হেৰিৰ দৰে হয়, হুমায়ুন টম্বৰ দৰে হয়, ছেইম ডিজাইনটো। আৰু আপোনালোকে চাব পাৰে। তো চাৰিওপিনে ছেইম বস্তুটো। যদি আপোনালোকে চাৰিওপিনৰ পৰা চায় তেতিয়াহ'লে চাৰিটা দিশৰ পৰা মানে চব একেই দেখা পায়। তাৰপিছত ইফালে চাৰিওপিনে 4খন বাগিচা আছে। তো আৰু মাজত দেখিছে আপোনালোকে এইটো ৱাটাৰ ফাউণ্টেইনবিলাক আছে। বৰ্তমান এইটো ছাইডটো লেতেৰা হৈ আছে। আৰু চাৰিওফালে ধুনীয়া বাগিচা আছে কাৰণে চাৰবাগ বুলি কোৱা হয় এইটো। মহম্মদ শ্বাহৰ ৰাজত্বকালৰ সময়ত মানে তেওঁৰ মন্ত্ৰী আছিলে, বহুত প্ৰসিদ্ধ মন্ত্ৰী, শক্তিশালী মন্ত্ৰী আছিলে সফদৰজং। তো সফদৰজঙৰ স্মৃতিত এইটো তেওঁৰ পুত্ৰই বনাইছিলে। শ্বাউজা-উদ-দৌলাই বনাইছিলে তেওঁৰ পুত্ৰই। তো 1754ত বনাইছিলে এইটো। এইটো আছিলে মোগলৰ দ্বাৰা বনোৱা মানে অন্তিম নিচান। এইটোৰ পিছত আৰু কোনো ধৰণৰ টম্ব তেনেকুৱা ধৰণৰ কোনো একো বস্তু বনোৱা নাই মোগলে। কাৰণ ইয়াৰ পিছত এইটো বনোৱাৰ পিছৰ পৰাই মানে মোগলৰ যোনটো সাম্ৰাজ্য, মোগলৰ বংশৰ মানে পতন ঘটিবলৈ ধৰিলে। তো ইয়াৰ পিছত লাহে লাহে মোগল বংশ মানে নাইকিয়া হৈ গ'ল আৰু। তো সেইকাৰণে এইটোৱে লাষ্ট আছিলে। তো চাব পাৰে ধুনীয়াকৈ বনাইছে। পৰা মানে ধুনীয়া ভিউ হয় চাৰিওপিনে। আৰু আবেলি হ'লতো এন্ধাৰ হৈছে, আমিও এতিয়া লাহে লাহে যাব লগা হৈছে। আজিকালি ঠাণ্ডা দিন কাৰণে মানে সোনকালে এন্ধাৰ হৈ যায়। তো চালোঁ সফদৰজং টম্ব। তো এতিয়া গৈ আছোঁ। আচলতে আজি অকলে আহিছোঁ। তো মানে অকলে কি হয়, অকলে ভিডিঅ' বনাবৰ কাৰণে ইমান এটা ভাল নালাগে, কাৰণ অকলে কৈ থকা। তো ইয়াতে কিন্তু আপোনালোকে যদি আহে তেতিয়াহ'লে পূৰা শান্তি, কাৰণ ইমান ভিৰ ভাৰ নাথাকে ইয়াতে। তো বেছি মানুহ নাহেও আৰু ইমান ফেমাছ নহয় কাৰণ। তো যদি আহে কেতিয়াবা আহিব পাৰে আপোনালোকে। ইমান মানুহ চানুহ নাই ইয়াতে, বহুত মানে ধুনীয়া আৰু শান্তি পৰিৱেশ। তো ইয়াত আহিবৰ কাৰণে আচলতে ইমান পইচা নালাগে। ভিতৰত সোমোৱাৰ লগে লগে টিকেট কাউণ্টাৰ দেখা পাব। যদি ইয়াতে আপোনালোকে আহে তেতিয়াহ'লে মাত্ৰ 25 টকা টিকেট। তো অনলাইন আৰু অফলাইন দুয়োটাই হৈ যায়। তেতিয়াহ'লে অনলাইনত চাগে অলপ কম, নিজে অনলাইন মানে QR কোড স্কেন কৰি পেলাই আপোনালোকে টিকেট ল'ব পাৰে। তো মই অফলাইন ল'লোঁ আৰু ভিতৰলৈকে আহিলোঁ। তো চাওক পৰিৱেশ আচলতে বহুত মানে ঠাণ্ডা পৰিৱেশ আৰু কি ক'ম। আচলতে এই টম্বটো আছে আপোনালোকৰ লোডি গাৰ্ডেনৰ ওচৰতে আছে। মেট্ৰ' ষ্টেচন হৈছে আপোনাৰ jorbagh। তো jorbagৰ ওচৰত যোনটো লোডি গাৰ্ডেন আছে, তো তাৰ ওচৰতে এইটো আছে। যদি আপোনালোকে কেতিয়াবা আহে, লোডি গাৰ্ডেন আৰু লোডি আৰ্ট ডিষ্ট্ৰিক্ট একেলগে ওচৰা ওচৰি আছে বস্তুকেইটা। যদি আপোনালোকে এনেই কেতিয়াবা আহে তেতিয়াহ'লে
চাই যাব পাৰে, কিন্তু মেইন বস্তু নহয় বাৰু। কিন্তু লোধি গাৰ্ডেনটো বহুত ফেমাছ হয় দিল্লীৰ। যদি আপোনালোকে আহে তেতিয়াহ'লে তাতে পিকনিক কৰিব পাৰে, ফটোগ্ৰাফী কৰিব পাৰে, ভিডিঅ' শ্বুট কৰিব পাৰে। আৰু মেইনলি তাতে মানুহবিলাকে ৰাতিপুৱা আৰু ইভিনিং টাইমত খোজকাঢ়িব যায়, কিছুমানে দৌৰিব যায়, কিছুমানে এক্সাৰচাইজ কৰিব যায়। তাতে এটা শান্তিমুখৰ পৰিৱেশ, মানে যদি আপোনালোকে আহে গম পাব, পূৰা ধুনীয়া শান্তি হৈ থাকে পৰিৱেশটো। আৰু চাৰিওফালে গছ গছনি আছে কাৰণে আৰু বেছি ভাল লাগে। তো সেইটো চাওক, দূৰত আছে টমটো, আপোনালোকে দেখা পাইছে। তো সেইটো টমেই চাব আহিছিলোঁ। তো গাইছ, আপোনালোকে যদি ইয়াতে আহে তেতিয়াহ'লে চাওক, সন্মুখৰ পিনে ময়ূৰ চৰাই চৰি আছে। এইবিলাক ময়ূৰ হয়, কেমেৰাত দেখিছেনে নাই বাৰু? এইবিলাক সন্মুখত ময়ূৰ চৰাই আছে, কিন্তু মানুহ ওচৰৰ পিনে গ'লে আৰু সিহঁতে পলাই যায় দূৰলৈকে। বদমাছ ময়ূৰ চৰাইবিলাক। তো গাইজ, বহুত দিনৰ পিছত ভিডিঅ' বনালোঁ। তো আজি এনেই অলপ আহিলোঁ ইয়াতে ঘূৰিবৰ কাৰণে, চাবৰ কাৰণে, আপোনালোকক দেখুৱাবৰ কাৰণে। তো কেনেকুৱা লাগিলে ভিডিঅ'টো জনাবলৈ নাপাহৰিব। তো যদি ভাল লাগিছে লাইক কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।